হেল্ল' এভৰিৱান, ৱেলকাম টু টাইলিছ ষ্টাডি। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আজি আমি অসমীয়াৰ মডেল কুৱেশ্যন পেপাৰ এটা সমাধান কৰিম। আশা কৰোঁ আগন্তুক পৰীক্ষাত আপোনালোকক সহায় কৰিব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ এটা উপভাষা হ'ল চুতীয়া, কামৰূপী, নেপালী, বড়ো। অসমীয়া ভাষাৰ এটা উপভাষা হৈছে কামৰূপী। আপোনালোকে মোৰ লগত সমাধান কৰিব আৰু আপোনালোকৰ স্ক'ৰটো কমেণ্টত জনাব। দ্বিতীয় প্ৰশ্নটো হ'ল, উপভাষা হ'ল ভাষাৰ আঞ্চলিক ৰূপ যি ভাষাত মানুহে কথা পাতে, যাৰ শব্দমালা বেলেগ ভাষাৰ পৰা অনা হয়, শিক্ষাৰ মাধ্যম ৰূপে ব্যৱহাৰ হোৱা ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, ভাষাৰ আঞ্চলিক ৰূপ। অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা? 25টা, 22টা, 23টা, 21টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, 21টা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? তিব্বত বৰ্মী, অষ্ট্ৰিক, আৰ্য, অনাৰ্য গোষ্ঠীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, আৰ্য। প্ৰথম অসমীয়া উপন্যাস হ'ল লিগিৰি, ভানুমতী, মনুমতী, মিৰি জীয়ৰী। প্ৰথম অসমীয়া উপন্যাস হ'ল ভানুমতী। ভানুমতী ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাই, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ প্ৰণেতা হ'ল মহেশ্বৰ নেওগ, হেমচন্দ্ৰ গোস্বামী, ডক্টৰ বাণীকান্ত কাকতি, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, ডক্টৰ বাণীকান্ত কাকতি। পিছৰ প্ৰশ্নটো হ'ল, তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প নহয়? সাধুকথাৰ কুকি, লভিতা, জোনবিৰি, সুৰভি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লভিতা। লভিতা ৰচনা কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, জোনাকী কাকতখন কিমান চনত প্ৰথমতে ওলাইছিল? 1980 চনত, 1919 চনত, 1879 চনত, 1885 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ নম্বৰটো 1879 চনত। তলৰ কোনটো পঞ্চমী বিভক্তিৰ চিন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, পঞ্চমী বিভক্তি হৈছে পৰা। সন্ধি আৰু সমাসৰ দ্বাৰা কথাক কি কৰা হয়? চুটি কৰা হয়, দীঘল কৰা হয়, অৰ্থবহ কৰা হয়, ওপৰৰ এটাও নহয়। সন্ধি আৰু সমাসৰ দ্বাৰা কথাক চুটি কৰা হয়। পিছৰ প্ৰশ্নটো হ'ল, সিংহাসন কোন সমাসৰ ভিতৰত? দ্বিগু সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, দ্বন্দ্ব সমাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, কৰ্মধাৰয় সমাস। তাৰ পিছৰ প্ৰশ্নটো হ'ল, বগলী ভকত শব্দৰ অৰ্থ হ'ল ধুনীয়া, দেখাত সাধু, অতি দুখীয়া, ক্ষমতাশালী। বগলী ভকত শব্দৰ অৰ্থ হৈছে দেখাত সাধু। উদ যোগ নতি সমান সমান উন্নতি, এই সন্ধিটো কোন প্ৰকাৰৰ? স্বৰসন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি, অনুস্বাৰ সন্ধি। এইটো হৈছে আমাৰ ব্যঞ্জন সন্ধি। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কোনো কথাৰ অৰ্থ প্ৰকাশ কৰিবলৈ কি চিহ্ন ব্যৱহাৰ কৰা হয়? কলন, ছেমিকলন, লঘুজ্যোতি, ডেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলন। তলৰ কোনটো শব্দই দুখীয়া বুজায়? টান, দিন, দিন, ঘাটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিন। দিন মানে হৈছে দুখীয়া। তলৰ কোনটো পৰোক্ষ উক্তিত ব্যৱহাৰ নহয়? সেইদৰে, পিছদিনা, কাইলৈ, তাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, কাইলৈ। কাইলৈ প্ৰত্যক্ষ উক্তিত ব্যৱহাৰ হয়।
অনি প্ৰত্যয় ব্যৱহাৰ কৰা স্ত্ৰীলিংগ কোনটো? কলিতানী, ফুকননি, চাপনি, নাতিনী। ইয়াত ফুকননিত অনি প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে। স্বভাৱতে হোৱা পুংলিংগ কোনটো? সিন্ধু, কমাৰ, ঘৰিয়াল, গোলাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ সিন্ধু। ব্ৰহ্মপুত্ৰ আৰু সিন্ধু নদী দুখন হৈছে আমাৰ পুংলিংগ, মনত ৰাখিব। আৰু গংগা আৰু যমুনা হৈছে স্ত্ৰীলিংগ। তলৰ কোনটো অশুদ্ধ? অৰ্থাৎ তলৰ কোনটো বিপৰীত শব্দ অশুদ্ধ? কুটিল, সৰল, ৰজা, ৰাণী, অনুৰাগ, বিৰাগ, মূল্য, মূল্যহীন। ইয়াত আমাৰ ৰজাৰ বিপৰীতাৰ্থক শব্দ ৰাণী নহয়, ৰজাৰ বিপৰীত লিংগ ৰাণী। আনহাতে ৰজাৰ বিপৰীত শব্দ হৈছে প্ৰজা, মনত ৰাখিব। কবিতা শিক্ষণৰ মুখ্য উদ্দেশ্য হ'ল কাব্যিক ভাৱৰ অনুভূতি বিলুপ্তি ঘটোৱা, কাব্যিক ভাৱৰ অনুভূতি উদ্ৰেক ঘটোৱা, আনন্দময় পৰিৱেশ ৰচনা কৰা, ওপৰৰ এটাও নহয়। কবিতা শিক্ষণৰ মুখ্য উদ্দেশ্য হৈছে কাব্যিক ভাৱৰ অনুভূতি উদ্ৰেক ঘটোৱা। ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে? ডাঙৰকৈ, সৰুকৈ, বুজি পোৱাকৈ, সঠিকভাৱে। ধ্বনিবোৰ সঠিকভাৱে উচ্চাৰণ কৰিব লাগে। পিছৰ প্ৰশ্নটো হ'ল সাধাৰণতে শিশুৱে এটা ভাষা আয়ত্ত কৰিবলৈ বেছি সক্ষম হোৱা সময়ছোৱা হ'ল 8 বছৰ বয়স হোৱাৰ আগতে, 8 বছৰ বয়স হোৱাৰ পাছত, 10 বছৰ বয়স হোৱাৰ আগতে, 13 বছৰ বয়স হোৱাৰ পাছত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো 8 বছৰ বয়স হোৱাৰ আগত। ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া অসমীয়া ভাষাৰ পাঠ্যপুথিত থকাটো আৱশ্যকীয়। শিক্ষণ প্ৰণালীৰ ক্ৰমৰ নিৰ্দেশ, তথ্যৰ সুষম প্ৰদৰ্শন, শিকা অভিজ্ঞতাৰ বাবে শৃংখলিততা, সংগঠিত ইউনিট, ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। বিদ্যালয়ত উচ্চাৰণৰ অনুশীলনৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰি? শ্ৰুতলিপি দিয়া, আবৃত্তি কৰা, পাঠ পঢ়িব দিয়া, মুখস্থ কৰিবলৈ দিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক, শ্ৰুতলিপি দিয়া। বয়সন্ধিৰ পাছত নতুন ভাষা এটা শিকিলে বিদেশী ভাষাটোৰ স্বাভাৱিক আহৰণ হয়, আহৰণত অসুবিধা হয়, দখল হেৰুৱাই, বেছি দখল হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহৰণত অসুবিধা হয়। শ্ৰেণী এটাত কিছু ছাত্ৰ ছাত্ৰী ভাষা দক্ষতাৰ ক্ষেত্ৰত লগৰবোৰতকৈ পিছপৰি থাকে। তেওঁলোকক সহায় কৰিবলৈ প্ৰস্তুত কৰা শিক্ষণ প্ৰণালীটো হ'ল এছিমিলেশ্যন, ৰিফৰ্মুলেশ্যন, ৰিমেডিয়েশ্যন, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিমেডিয়েশ্যন। আমি দুৰ্বল ছাত্ৰ ছাত্ৰীক ৰিমেডিয়েল ক্লাছ দিব লাগে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল কেনেধৰণৰ প্ৰশ্নই শিশুৰ চিন্তা কৰাৰ দক্ষতা বৃদ্ধি কৰে? ব্যক্তিগত সঁহাৰিৰ প্ৰশ্ন, আবদ্ধ উত্তৰৰ প্ৰশ্ন, তথ্যভিত্তিক প্ৰশ্ন, সম্পূৰ্ণ পাঠ্যপুথি আধাৰিত প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যক্তিগত সঁহাৰিৰ প্ৰশ্ন। প্ৰাথমিক স্তৰত কবিতা শিক্ষণৰ প্ৰণালী নহয়। গীত, অভিনয়, ব্যাখ্যাবিধি, ক আৰু খ দুয়োটা। প্ৰাথমিক স্তৰত কবিতা শিক্ষণৰ প্ৰণালী নহয় বুলি কৈছে ইয়াত, গতিকে শুদ্ধ উত্তৰ হ'ব গ নম্বৰটো। প্ৰাথমিক স্তৰত শিশুক গীত মাত আৰু অভিনয়ৰ যোগেদি আমি কবিতা শিকাব লাগে আৰু মাধ্যমিকত ব্যাখ্যাবিধি প্ৰয়োগ কৰা হয়, মনত ৰাখিব। তলত দিয়া জতুৱা ঠাঁচৰ কোনটো অৰ্থ অশুদ্ধ? ইয়াত অশুদ্ধ কৈছে। আপোনালোকে প্ৰশ্নসমূহ প্ৰথমতে ভালকৈ পঢ়িব। কেতিয়াবা আমি প্ৰশ্ন পঢ়াৰ ভুলৰ কাৰণে আমি কেতিয়াবা অশুদ্ধকৈ টিক মাৰি আহোঁ। চকু মুদা, মৃত্যু হোৱা, কুণ্ডত কটা, ধুনীয়া, পেট ভাটৌ, এলেহুৱা, পাবত গজা, মূল্য নোহোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, পেট ভাটৌ। পেট ভাটৌ মানে এলেহুৱা নহয়, পেট ভাটৌ মানে টেঙৰ। গতিকে অশুদ্ধ উত্তৰটো হৈছে আমাৰ গ। ই লাৰ্ণিং অৰ্থাৎ ই শিক্ষা হ'ল দূৰ শিক্ষা, তথ্যচিত্ৰ, প্ৰযুক্তি ব্যৱহাৰ কৰি মিশ্ৰ শিক্ষা, সক্ৰিয়ভাৱে হাৰ্ডৱেৰ ব্যৱহাৰ।
ই শিক্ষা হৈছে প্ৰযুক্তি ব্যৱহাৰ কৰি মিশ্ৰ শিক্ষা। গতিকে থেংক ইউ ভেৰি মাছ, থেংকছ ফৰ ৱাচিং। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আমাৰ পৰৱৰ্তী আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মোক নিশ্চয় কমেণ্টত জনাব। গতিকে ধন্যবাদ।